জয় শ্ৰীকৃষ্ণ আধ্যাত্মিক শৃংখলাৰ এক অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আধ্যাত্ম মানে নিজকে অধ্যয়ন কৰা। ভগৱান শব্দটোৰ অৰ্থ কি? ভগৱান শব্দটোৰ অৰ্থ হৈছে পঞ্চতত্ত্ব। আপোনালোকে হয়তো সকলোৱে জানেই। আপোনালোকে কয় মানুহৰ মৃত্যুৰ পিছত পঞ্চভূতত বিলীন হৈ যোৱা পৃথিৱী, আকাশ, বায়ু, পানী, অগ্নি, এই পঞ্চতত্ত্বৰ অধিকাৰী পৰম ঈশ্বৰ, পৰম শক্তি, ঐশ্বৰিক শক্তি, দৈবিক শক্তিৰ অধিকাৰী সেয়ে হৈছে ভগৱান বিষ্ণু, ভগৱান মহাদেৱ, শিৱ, ভগৱান ব্ৰহ্মা। ভগৱান ব্ৰহ্মাৰ এদিন হৈছে আমাৰ এটা যুগ। চাৰিটা যুগৰ ভিতৰত ভগৱান বিষ্ণুৰ বহুতো অৱতাৰৰ কথা আমি পুৰাণ, আমাৰ শাস্ত্ৰত আমি পাইছোঁ। আৰু ভগৱান বিষ্ণুৰ অন্যতম মহিমা তেখেতৰ লীলা, ভগৱান শ্ৰীকৃষ্ণৰ সেই গীতাৰ উপদেশ, অৰ্জুনক দিয়া গীতাৰ উপদেশ, উদ্ধৱক দিয়া গীতাৰ উপদেশ অনন্তকাল ধৰি আমাৰ মাজত শিপাই শিপাই, ৰক্তই ৰক্তই নিহিত হৈ থাকিব। আৰু ভগৱান বিষ্ণুৰ সেই অৱতাৰসমূহ যেনে মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, বামন অৱতাৰ, পৰশুৰাম অৱতাৰ। ভগৱান পৰশুৰামৰ ওপৰত মই অন্য এক ভিডিঅ'লৈ আনি আছোঁ। আৰু ভগৱান পৰশুৰামৰ সেই তেখেতৰ জীৱন কাহিনী, তাৰ ওপৰত এটা সংক্ষিপ্ত ভিডিঅ' নেক্সট ভিডিঅ'ত মই লৈ আনিম। ভগৱান পৰশুৰামক কোৱা হয় চিৰঞ্জীৱী। তেখেত কলিযুগৰ শেষৰলৈকে, অৰ্থাৎ তেখেত যে কল্কি অৱতাৰ হ'ব, সেই কল্কিকো তেখেতে জ্ঞান দিব। যেনেকৈ তেখেতে দ্বাপৰ যুগত কৰ্ণ, দ্ৰোণ আৰু ভীষ্মক সেই জ্ঞান দিছিল, অস্ত্ৰ শিক্ষা দিছিল। আৰু তেখেত আছিল এজন ব্ৰাহ্মণ, কিন্তু তেখেতে 21 বাৰ ক্ষত্ৰিয়ক দমন কৰিছিল। কৰাপ্টেড আছিল, সেইকাৰণে দমন কৰিছিল। আৰু তেখেতৰ আবিৰ্ভাৱ, তেখেতৰ অৱতাৰ এই কাৰণে হৈছিল। আপোনালোকে মন্দিৰৰ ঘণ্টি বজি আছে, এতিয়া হয়তো শুনিছে। মোৰ ওচৰতে এটা মন্দিৰ আছে, ধুনীয়া। ৰাতিপুৱা সোনকালেই মই শুনা পাওঁ 5টা বজাত, আৰু ইভিনিং এতিয়া আৰতি চলি আছে। অৰ্থাৎ এক আধ্যাত্মিক এটা পৰিৱেশ মোৰ ওচৰত, মই য'ত থাকোঁ ওচৰত, খুব ভাল লাগে। ভগৱান পৰশুৰামৰ পিছতেই হৈছে ভগৱান পৰশুৰাম ত্ৰেতা যুগত, অৰ্থাৎ তেখেতৰে অৱতাৰ ভগৱান ৰামৰ লগতো তেখেতৰ সাক্ষাৎ হয়, সীতাৰ স্বয়ম্বৰত। আপোনালোকে সকলোৱে জানেই ভগৱান ৰাম আৰু ভগৱান পৰশুৰামৰ নামো আছিলে ৰামেই, কিন্তু তেখেতক যিহেতু তেওঁ পৰশু পাইছিল, তপ কৰি পেলাই তেখেত তপস্যা কৰি ভগৱান শিৱই তেখেতক দান কৰিছিলে পৰশু, সেইকাৰণে তেখেতৰ নাম পৰশুৰাম। ভগৱান পৰশুৰাম আৰু ভগৱান ৰামৰ ত্ৰেতা যুগৰ পিছতেই ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ পৰমেশ্বৰ, তেখেতৰ লীলা আমি ভাগৱত পুৰাণ, ভাগৱত গীতাত আমি তেখেতৰ লীলা শুনিবলৈ পাওঁ। আৰু এই জ্ঞানে আমাক আমাৰ জীৱনত বহুত আলোকপাত কৰে, আমাক বহুত সহায় কৰে। তেখেতে অৰ্জুন আৰু উদ্ধৱক এই জ্ঞান বিস্তৃতভাৱে দি গৈছে। আৰু এই জ্ঞান আমাক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণই দি যোৱা এই জ্ঞান অনন্তকাল ধৰি আমাৰ মাজত নিহিত হৈ থাকিব, শিপাই শিপাই, তেজে তেজে। ভগৱান শ্ৰীকৃষ্ণৰ সেই লীলা, তেখেতৰ সেই প্ৰেম, তেখেতৰ সেই জ্ঞান অন্যতম জ্ঞান। ৰাধা, ৰুক্মিণী, সত্যভামা আৰু জাম্বন্তী, তেখেতৰ লগত হোৱা সেই প্ৰেম এক মেছেজ দি গৈছে। জীৱনৰ কৰ্মৰাজিক কেনেকৈ আমি আগুৱাই লৈ যাব লাগে, কেনেকৈ কৰ্ম কেনেকৈ কৰি যাব লাগে, তেখেতৰ সেই উপদেশে আমাক বহুতো প্ৰভাৱিত কৰে। ইস্কন, আপোনালোকে বহুতে হয়তো জানে, বহুতে হয়তো নাজানে, বহুতে হয়তো ইস্কনৰ অংশীদাৰ হৈছে। ইস্কন মানে 1966 চনত প্ৰভুপদাই ইস্কন স্থাপন কৰিছিল। ইস্কনৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন চলি থাকে।
হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এইটো হৈছে ইস্কনৰ মূল মন্ত্ৰ য'ত ভগৱান শ্ৰীকৃষ্ণৰ সেই গুণানুকীৰ্তন চলি থাকে এইটো আপোনালোকে জাপো কৰিব পাৰে ময়ো জাপ কৰোঁ এইটো এটা পজিটিভ এনাৰ্জি এটা ভাল শক্তি আপোনালোকে পাব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু যদি ভাল পাইছে আশা কৰোঁ আপোনালোকে পেজটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ অলপ আগুৱাই যোৱাত সহায় কৰিব তেন্তে হৰে কৃষ্ণ